গুড মৰ্ণিং ফ্ৰেণ্ডছ। আজি ধনতেৰাছ আৰু সকলোকে মই ধনতেৰাছৰ শুভকামনা জ্ঞাপন কৰিছোঁ। আৰু ধনতেৰাছ আপোনালোকে মানেনে বাৰু? ধনতেৰাছ একচুৱেলি ধন সম্পত্তিৰ কাৰণেই নহয়, মানে সকলো ক্ষেত্ৰত ভাল হ'বৰ কাৰণে ধনতেৰাছটো মানিব লাগে। একচুৱেলি আগতে আমাৰ ইমান প্ৰভাৱ আমাৰ ইয়াত নপৰিছিলে যদিও আজিকালি প্ৰায় মানুহে মানে আৰু জানা হ'ল ধনতেৰাছৰ বিষয়ে। স্বাস্থ্য পাতিৰ আৰু ঘৰ সংসাৰিক জীৱনৰ সুখ দুখ সকলোখিনি টকা পইচা সা সম্পত্তি সমস্তখিনি ইয়াত জড়িত হৈ আছে ধনতেৰাছটো। আৰু সেইকাৰণে বছৰটোত এই দিনটো বহুত মাহাত্ম্য আছে। প্ৰায় মানুহে আজিকালি মানে আৰু আমিও মানুহ ধনতেৰাছ। আৰু অলপ পিছত যাম যিখিনি সময়ত মানে ধনতেৰাছৰ কাৰণে বজাৰখিনি কৰিব লাগে, খোৱা বস্তু কিনিব লাগে, সেই সময়ৰ পিছত বজাৰলৈ মই যাম, কিবা কিবি কিনি আনিম আৰু সন্ধিয়া পূজাও কৰিব লাগিব। আৰু ধনতেৰাছৰ টাইমটো আজি পৰিছে 12:35 পৰা ষ্টাৰ্ট হ'ব আৰু শনিবাৰে 11 তাৰিখ। ধনতেৰাছত কি কিনিব লাগে সকলোৱে জানে চাগে, মোবাইল ভিডিঅ' চাই থাকে। বিশেষকৈ অলংকাৰ কিনিব লাগে আৰু পিতলৰ বাচন আৰু নিমখ কিনিব লাগে আৰু ঝাৰু কিনি আনিব লাগে ঘৰলৈ। ঝাৰুত মা লক্ষ্মীৰ বাহন বুলি কোৱা হয়, সেইকাৰণে ঝাৰু কিনিব লাগে সেইদিনা। আৰু ঝাৰুটো যেনেকৈ ওচৰত ৰাখি পূজাটো ঝাৰুটো কৰিব লাগে। আৰু কি বস্তু কিনিব নালাগে, যেনেকৈ কিনি অনা কিছুমান বস্তু আমাক সুফল দিয়ে, আৰু যেনেকৈ যদি নজনাকৈ আমি কিনিবলগীয়া কিছুমান বস্তু কিনো সেইখিনিও আমাক ক্ষতি কৰে। চ' মই এতিয়া আপোনালোকৰ আগত ক'ম কি কিনিব নালাগে। ধনতেৰাছৰ দিনা কেতিয়াও তেল বা ঘি কিনিব নালাগে। আৰু ছেকেণ্ড, প্লাষ্টিকৰ তেনেকুৱা বস্তু কিনিব নালাগে, চিচাৰ বস্তু কিনিব নালাগে, এনেকুৱা ষ্টিলৰ বাচন কিনিব নালাগে। আৰু দা, কটাৰী, চুৰি, বেজী এনেকুৱা ধৰণৰ বস্তুবিলাক, খাৰ থকা বস্তুবিলাক আমি কিনিব নালাগে। ত' সেইখিনি মানি চলিব লাগিলে আমি সুফল পাম। আৰু ধনতেৰাছৰ পূজাটো ধনতেৰাছৰ দিনটো মানাটো অত্যন্ত প্ৰয়োজনীয় আৰু সকলোৱে আমি মানিব লাগে। মই যাম, আমিও আৰু বজাৰলৈ যাম, আপোনালোককো মই দেখাম মই কি কিনিছোঁ ধনতেৰাছৰ কাৰণে। চ' ৰাখিছোঁ এতিয়া।